थामथि बड'लेण्ड मुंख्लं गोसोखां जोलुर बादायलायनाया दिनै जोबनानै थांबाय। मुरिबुरि दख'रा एबसु आरो बारग' फाइखि हानजा जथायै थामथि बड'लेण्ड मुंख्लं गोसोखां जोलुर बादायलायनायखौ 23 नबेम्बरनिफ्राय जागायनानै 7 डिसेम्बर 2024 मंगलबार खालारै मुरिबुरि जोंलावरि क्लाबनि गेलेग्रा फोथाराव फोजोबो। जोबथा बादायलायनाया हाग्राजुलि TFC आरो सिपाजार FCनि गेजेराव जायो। बे गेलेनायाव 4-1 गलाव सिपाजार FCआ हाग्राजुलि TFCखौ फेजेननो हायो। আমি যোৱা 23 নৱেম্বৰৰ পৰা আজি 7 ডিচেম্বৰ এই তাৰিখত আমি এই খেলখন আমি উদ্যোগতা লৈছোঁ বা আমি পাতিছোঁ। তো সেই হিচাপে আজি আমাৰ 7 ডিচেম্বৰ আৰু 7 ডিচেম্বৰ আজি আমাৰ চূড়ান্ত তথা ফাইনেল খেল আৰু এই ফাইনেল খেলখনত আজি আমাৰ মাজত দুইটা দল ইয়াতে ফাইনেলৰ অংশগ্ৰহণ কৰিছে। এটাটো হ'ল আমাৰ হুগ্ৰাজুলি TFC শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আৰু এটা আমাৰ দৰং জিলাৰে চিপাজাৰ FC। দুই দলৰ মাজত আজিৰ যি চূড়ান্ত ফাইনেল খেলখন অনুষ্ঠিত হৈছে। আমি আজিৰ এই ফাইনেল খেলখনত আমাৰ BTRৰ ডেপুটি চিফ তেখেত গোবিন্দ চন্দ্ৰ বসুমতাৰী তেখেত ছাৰে আমাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে আৰু আজিৰ খেলখন আমি ইনগ্ৰেশ্যন কৰিবৰ কাৰণে আমাৰ BTRৰে মাননীয় EM তেখেত নীলোৎ চৰকাৰী তেখেত ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈখিনি আজিৰ খেলখন উদ্বোধন কৰি দিছে। তাৰ উপৰিও আমাৰ মাজত আলহী হিচাপে বিভিন্ন উপস্থিত হৈছে আমাৰ অতিথি আলহীসকলে আমাৰ মাজত অংশগ্ৰহণ কৰিছে আৰু তেখেতে ইতিমধ্যে আজিৰ যি ফাইনেল খেলখন এই ফাইনেল খেলখন আমি এখন লিমিটেড আজি যে ৰিজাল্ট এখন আমি পাবলৈ সক্ষম হ'ব। তো আজি এই ফাইনেল খেলখন পাতাত সকলো দিশৰ পৰা আমাক ৰাইজে সঁহাৰি আৰু উৎসাহ আমাক জনাইছে বা সকলো ৰাইজে আমাক সঁহাৰি জনাইছে। এই হিচাপে আমি ক'ব পাৰোঁ যে আজিৰ এই আমাৰ যি উদ্দেশ্য লৈ পেলাই আমি যি শ্বহীদসকলক স্মৰণ কৰি যে এটা আমি তেখেতসকলক সন্মান দিবৰ কাৰণে যি খেলখন পাতিছিলোঁ এইটো আমাৰ সফল হৈছে বুলি আমি ক'ব লাগিব। আমি কৰোনা ভাইৰাছৰ লক্ষ্য ৰাখি আমি যি ধৰণে বল ভিত্তিত কৰিব লাগিছিল কিন্তু আমি বল ভিত্তিত নকৰাকৈ আমি অনুষ্টুপীয়াকৈ আমি খেলখন পাতিছোঁ। আমি মুঠ 12টা টিম আমি এই খেলখনত মাতিছিলোঁ আৰু 12টা টিম ইয়াতে বিভিন্ন জেগাৰ পৰা বিভিন্ন জিলাৰ পৰা ইয়াতে অংশগ্ৰহণ কৰিছে আৰু সেই হিচাপে আমাৰ খেলখন বহুত এটা সুন্দৰভাৱে আমি চলাই নিব পাৰিছোঁ বুলি আমি ক'ব লাগিব। কিয়নো আমি এইটোৱে এটা মানে ক'ব লাগিব যে আমাৰ ৰাইজে বা আমাৰ অঞ্চলৰ যিবিলাক ৰাইজ আছে তেখেতসকলে সকলোৱে আহি আমাক যিবিলাক উৎসাহ আৰু প্ৰেৰণা আৰু খেলুৱৈসকলকো উৎসাহ আৰু প্ৰেৰণা যোগাইছে আৰু আমি এইটোৱে ক'ব পাৰোঁ যে এই খেলৰ যোগেদি বা ফুটবলৰ যোগেদি আমাৰ এটা সমন্বয়বোধ ভাতৃত্ববোধ বা আমাৰ মাজত এটা যি মিলা প্ৰীতি এইটো আমি দেখিবলৈ পাইছোঁ। আৰু আমাৰ যিবিলাক ভৱিষ্যত প্ৰজন্ম উঠি অহা যিবিলাকে খেলৰ মানে প্ৰতি মানে ভাল এটা কিবা আছে বা খেলৰ প্ৰতি ইচ্ছা থাকে এই সকলোকে আমি নিশ্চয় এই ইয়াৰ খেলৰ যোগেদি মানে তেখেতসকলেও নিশ্চয় উৎসাহ আৰু প্ৰেৰণা পাইছে বুলি আমি মানে ভাবি ল'ব পাৰোঁ। তো সেইটোৱে আমি মুৰিবুৰি খেলপথাৰত আজি শ্বহীদসকলৰ পুৰণি ফুটবল ট্ৰফিৰ অন্তিম খেল হৈ আছে। এই দুটা টিম চিপাজাৰ ফুটবল ক্লাব আৰু হুগ্ৰাজুলি ফুটবল ক্লাব এই দুটা টিমৰ মাজত খেল অনুষ্ঠিত হৈ আছে। আচলতে আমি বিশেষকৈ BTR অঞ্চলত ইউপিৰ চৰকাৰ গঠন হোৱাৰ পিছত খেলৰ প্ৰতি অলপ ইণ্টাৰেষ্টি আমাৰ অঞ্চলৰ পৰা খেলুৱৈ উলিয়াবৰ কাৰণে চেষ্টা কৰিছোঁ। অকল ফুটবলেই নহয় অন্যান্য খেলতো আমি এইবাৰ মনোনিৱেশ কৰিছোঁ। বিশেষকৈ ভকতপাৰা অঞ্চল আৰু মুৰিবুৰি অঞ্চল আগৰ পৰাই ফুটবলৰ ক্ষেত্ৰত সুনাম এটা আছে। ভাল ভাল প্লেয়াৰ ইয়াৰ পৰা উৎপাদন হয়। এইবাৰ এই পুৰণি ফুটবলৰ লগতে অন্যান্য যিখিনি খেল আমি অন্যান্য ঠাইত যিখিনি খেল পাতিছে ইয়াৰ উদ্দেশ্য হ'ল যে য'ত মাৰ্টিৰসকলৰ পুৰণি আছে তাত আমাৰ যোৱা দিনবিলাকত যি আন্দোলন হৈছিল তাত শ্বহীদ হোৱা লোকসকলক আমি মনত ৰখা, তেওঁলোকক সন্মান জনোৱা, লগতে আমাৰ অঞ্চলৰ পৰা ফুটবল খেলুৱৈ নতুন নতুন খেলুৱৈ আমি উলিওৱা। বিশেষকৈ আমাৰ অঞ্চলত ফুটবলৰ উৎপত্তি আছে, ফুটবল ভাল তেনেকৈ প্লেয়াৰ আছে, অৰ্থাৎ তেওঁলোক সুযোগ নোপোৱাৰ কাৰণে বহুত ফুটবল প্লেয়াৰ এনেকৈ মৰহি যাব লগা হয় আৰু তেনেকৈ প্লেয়াৰবিলাকক আমি যাতে উলিয়াই
অন্তত আমাৰ অসমৰ ষ্টেট প্লেয়াৰ বা নেশ্যনেল প্লেয়াৰ হিচাপে আমি প্ৰস্তুত কৰি তুলিব পাৰোঁ সেই উদ্দেশ্যলৈ আচলতে বিভিন্ন ঠাইত গাঁও অঞ্চলত আমি এইদৰে ফুটবল কম্পিটিশ্যন পাতিছোঁ আৰু মোটামুটি যি খেল অনুষ্ঠিত কৰা হৈছে তাৰ উদ্দেশ্য সেইটো আমি আশা কৰোঁ আমাৰ অঞ্চলৰ পৰাই একোজন নেইমাৰ একোজন ৰনাল্ডো একোজন ৰনাল্ডিনো উলিয়াব লাগে আৰু তেনেকুৱা সুযোগ পালেহে আমাৰ খেলুৱৈসকল আগুৱাই যাব পাৰিব আৰু সেইকাৰণে যিহেতু অসম চৰকাৰ বৰ্তমান খেলৰ প্ৰতি যথেষ্ট উদ্যোগ লৈছে খেলুৱৈসকলক যথেষ্ট সুবিধা দিছে আগৰ যিখিনি নেশ্যনেল প্লেয়াৰ ষ্টেট প্লেয়াৰ আছিল প্ৰাক্তন খেলুৱৈসকল যিসকল জীৱিকাৰ একো পথ বিচাৰি পোৱা নাছিল তেওঁলোকক চাকৰি দিয়া হৈছে আৰু আমি আশা কৰোঁ আমাৰ অঞ্চলৰ পৰা তেনেকৈ ভাল প্লেয়াৰ উলিয়াব আৰু তেওঁলোকে ষ্টেট প্লেয়াৰ নেশ্যনেল প্লেয়াৰ হ'লে অন্ততঃ আমি আমাৰ অঞ্চলত একোজন প্ৰফেশ্যনেল ফুটবল প্লেয়াৰ একোজন প্ৰফেশ্যনেল ভলীবল প্লেয়াৰ বা একোজন প্ৰফেশ্যনেল টেনিছ প্লেয়াৰ লন টেনিছ প্লেয়াৰ বেডমিণ্টন প্লেয়াৰ আমি যাতে উলিয়াব পাৰোঁ আৰু ইয়াৰ যোগেদি আমি আমাৰ ভৱিষ্যত আমাৰ যিসকল আহি আছে আমাৰ নতুন যি চাম আহি আছে তেখেতসকল আমি সেইদৰে সুযোগ দিয়াৰ জৰিয়তে জীয়াই থকাৰ পথ দিয়াৰ উপৰি আমাৰ অঞ্চলত একোজন ভাল প্লেয়াৰ উলিওৱা সেই উদ্দেশ্য কিবা কৰি আমি এনেকুৱা খেল স্থাপন কৰিছোঁ খেল পাতিছোঁ পিনতে আৰু অহা দিনলৈকে আমি ইয়াত অধিক তেনেকৈ খেল অনুষ্ঠিত কৰিম আৰু আমাৰ যিসকল গাঁওবিলাকত কিবা আছে ফুটবল গ্ৰাউণ্ড সেইবিলাক যথেষ্ট পিছপৰা আছে সেইবিলাকক কেনেকৈ আমি উন্নতি কৰিব পাৰি কেনেকৈ উন্নত কৰিব পাৰি সেই ব্যৱস্থাখিনি আমি লৈ আজি চূড়ান্ত খেল যিদিনাখন শুভাৰম্ভণি তাৰপিছত এতিয়া মানে কি আজি এই ফুটবল খেলৰ চূড়ান্ত যিখন খেল হৈছে এতিয়া কি ঘগ্ৰাপাৰ আৰু চিপাঝাৰৰ মাজত হৈছে মই খেল এই যোৱা কেইদিনতো মই চাব নাপালোৱেই তথাপিও মই আশা ৰাখিছোঁ আমাৰ এই ফুটবলে গোটেই সমগ্ৰ মানে বিটিয়াৰবাসী বুলিয়েই নহয় গোটেই সমগ্ৰ আমাৰ ভাৰতবৰ্ষতে খেল যিটো মানে ফুটবলৰ প্ৰতি মানে আগ্ৰহ যদি থাকে তেতিয়াহ'লে মানে কি হয় আজিকালি খেলা ধূলা কৰিও আমাৰ মানে এটা আৰ্থিক উপাৰ্জন পায় একোজন প্লেয়াৰে ভালকৈ যদি খেলিব পাৰে মানে লাখৰ ওপৰত মানে তেওঁলোকে দৰমহা চৰমহা পায় গতিকে তেনেকুৱা ধৰণৰ যিহেতু এটা আছেই গতিকে আমাৰ গোটেই গাঁৱে গাঁৱে যদি এনেকুৱা ধৰণৰ খেলবিলাক আমাৰ যদি হৈ গৈ থাকে প্ৰতি বছৰে যদি আমি ল'ৰা ছোৱালীবিলাকক আমি উৎসাহিত কৰিব পাৰোঁ তেতিয়াহ'লে শাৰীৰিক মানসিক উৎকৰ্ষ সাধন হোৱাৰ উপৰিও আমি তেওঁলোকৰ এটা উপাৰ্জনৰো এটা ব্যৱস্থা মানে হৈ যায় গতিকে মই আশা ৰাখিছোঁ এই আমাৰ যিটো মানে আজি মুদেবাৰী অঞ্চলত যিটো আজি খেল আজি এইটো থাৰ্ড হয় 3 বছৰীয়া হয় ইয়াতে মানে কি মই আমাৰ আৰু এটা কথা ক'ব লাগিব কি মানে কি মোৰ দেউতায়ো মানে খুব খেলা ধূলাৰ প্ৰতি মানে খুব আগ্ৰহী আছিল ল'ৰা ছোৱালীবিলাকক উলিয়াই লৈ গৈ পেলাই বৰদলৈ ট্ৰফি খেলাইছিল অম্বামেধি কৰ্ণী ফুটবল খেলাইছিল গতিকে গোটেই ঘৰখনত খেলাৰ পৰিৱেশ এটা আছে কিন্তু দেউতা খুব সোনকালে ঢুকাই থাকিল গতিকে আজি এইটো সুযোগতে মই মানে কি গোটেই খেলৰ ট্ৰফিখিনি বেষ্ট প্লেয়াৰে হওক বা আমাৰ ফাইনেল চেম্পিয়ন যোন হ'ব আৰু ৰানাৰ্ছ যিখিনি হ'ব আৰু বেষ্ট স্ক'ৰাৰ বেষ্ট প্লেয়াৰ আৰু গ'লকিপাৰ সিহঁতৰ কাৰণে ট্ৰফিকেইটা আগবঢ়াইছোঁ দেউতা আৰু ভিনদেউৰ নামত ভিনদেউ হৈছে আমাৰ যোৱা 89ৰ আন্দোলনত তেখেতৰ মৃত্যু হৈছিলে গতিকে এই আমাৰ শ্বহীদসকলৰ কাৰণে যিহেতু খেলখন স্থাপন কৰিছে তেওঁলোকৰ নামত গতিকে মোৰ ঘৰৰ মানুহকেইজনকো মানে জীয়াই ৰাখিবৰ কাৰণে আজি মই ভাবিলোঁ যে তেওঁলোকক উৎসাহ দিবৰ কাৰণেও বা আমাৰ যুৱ নেতাসকলক উৎসাহ দিবৰ কাৰণে আমাৰ যিসকল ভাইটিয়ে কাম কৰি আছে তেওঁলোকৰো মনত এটা উৎসাহ আহিব বুলি পেলাই মই ট্ৰফিকেইটা প্ৰদান কৰিছোঁ আৰু ভৱিষ্যতে যাতে ঠিক এনেধৰণে মানে আমাৰ খেল জগতখন আগবাঢ়ি গৈ থাকে